আজি আপোনালোকক প্ৰেছ মিট মাতাৰ বিষয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটি তৰফৰ পৰা নিৰ্দেশ মতে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অন্তৰ্গত বিভিন্ন ব্লক মণ্ডল অন্তৰ্গত এটা প্ৰেছ মিট পাতিব লাগে বুলি এটা সাৰ্কুলাৰ দিয়া হৈছে। সেই গতিকে আজি আমি ইয়াত লুম্বাজং ব্লক কংগ্ৰেছ আৰু লুম্বাজং মণ্ডল ব্লক কংগ্ৰেছ হৈ আমি প্ৰেছ মিট মাতা হৈছে। কাৰণটো হয় এইটো আজিকালি এইটো ভাৰতবৰ্ষ যিটো ৰুলিং পাৰ্টি আৰু অপজিশ্যন পাৰ্টিৰ ভিতৰত যেনেকা উপমান কৰা এই বিষয়লৈ কাক কোনে সঁচা কাক কোনে মিছা এইটো ৰাইজৰবিলাক বিতংভাৱে বুজাবৰ কাৰণে আমি প্ৰেছ মিট মাতা হৈছে। গতিকে এতিয়া ৰাহুল গান্ধীৰ ওপৰত যিটো অত্যাচাৰ কৰিছে, যিটো অপমান কৰিছে, ভাৰতবৰ্ষত সেই আৰম্ভণিৰ পৰা ভাৰত স্বাধীনতা পোৱাৰ পাছত বিভিন্ন পলিটিকেল পাৰ্টি ৰুল হোৱা হৈছে। কংগ্ৰেছ বলেও কওক বা বিজেপি বলেও কওক, কিন্তু ইমান বছৰত এনেকুৱা আজিৰ নিচিনা এনেকুৱা সাংসদ ভিতৰত এনেকুৱা উপমান কৰাটো দেখা নাই। এই গতিকে এই বিষয়টো আমি লাগে